हेलो गाइस मैं आज आহি পালো আমাৰ একদম মাকুমৰ লাংকাচি বাগানৰ ভিতৰত এফালে আহি পালো আজি একদম মোৰ বন্ধুজন বিচাৰি আহি আপোনালোকে ফেসবুকত সবে চিনি পায় তেখেতক আহি এতিয়া পালোহি একদম এইজন আমাৰ বন্ধুজন তেখেত একদম নমস্কাৰ ককাইদো আজি আমাৰ ঘৰত আহিলে খুব ভাল লাগিছে আসলতে মানে আমাৰ প্ৰায় আজি দুৰণি পা বুলি ক'বলৈ গ'লে প্ৰথম আহিছে ককাইদো আমাক লগ কৰিবলৈ আগত দুজনমান আহিছিলে আসলতে তেখেতসকলে মানে কামৰ ক্ষেত্ৰত আহিছিলে আৰু আমাৰ ঘৰত সোমাই গৈছিলে আজি দ্বিতীয় প্ৰথম বুলি ক'ব লাগিব দূৰৰ পৰা আহিছে ঢলা পৰা আহিছে যেহেতু ইমান দূৰৰ পৰা আহিছে ককাইদক মই এইখিনিতে মানে বহুত ধন্যবাদ জনাইছো যে আপুনি ইমান দূৰৰ পৰা আমাক লগ কৰিবলৈ আহিছে আৰু আপোনালোকে কামবিলাক কৰি যাওক আগলৈ আৰু তাৰে আৰু হেতু কাৰণে মানে লগ কৰিব আহিলো আজি একদম মই ঢলাৰ পৰা আপোনালোকে নিশ্চয় গম পায় তো ইয়াতে আৰু আহি মিলি ভাল লাগিছে আহি মানে ধৰ নিজৰ আপোন মানুহ ঘৰ বিচাৰি পাইছো নিজকে নিজৰ বন্ধু হিচাপত নিজৰ ভাই ককাই হিচাপত তো আৰু বাকিটো বেলেগে আৰু ফেসবুকৰ হেতু বেলেগ ফেসবুকৰ পৰিচয়টো বেলেগ ফেসবুকৰ হৈ একচুয়ালি চিনাকি হৈ আহিছিল আমি যেটো ফেসবুকৰ পেজটো চাই মিলি ভাল লাগিছিল তাতে কমেন্ট কৰা হল নাম্বাৰ লৈ তেনে ফোন কৰি অহা হল এটো কাৰণে মানে ফেসবুক এজন ভাল পপুলাৰ বুলি ক'লেও হয় আৰু সবে চিনি পায় নিশ্চয় অসমবাসী আইজে এ চাই লওক আপোনালোকৰ এইফালে চাই লওক মই যাব ওলাইছো বাৰু এতিয়া এইফালে চাওক আমাৰ অজিত দা চেনেলৰ যিবিলাক আমাৰ নমস্কাৰ বহুত ধন্যবাদ থাকিলে ককাইদো আহি আমাক লগ কৰিলে তো গতিকে বহুত ধন্যবাদ জনাইছো দাদাসকলক আৰু দাদাসকলৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু দাদাও আগবাঢ়ি যাওক আমিও আগবাঢ়ি যাম দাদাক আমি সদায় সাপোর্ট কৰি যাম দাদাই আমাক যেনেদৰে আজি সাপোর্ট দিবলৈ আহিছে আমি ভৱিষ্যতে আমি যদি আগবাঢ়ি যাব পাৰো দাদাকো নিশ্চয় আমি সহায় কৰিম থ্যাংক ইউ